বহু দিনৰ মূৰত নতুন এটা ভিডিঅ' লৈ আহিলোঁ। গাড়ীখন আহিল, যাম এক জেগাত যাই আছোঁ। লগত আছে হিয়া, চুনু আৰু বৰমা, খুৰীমা গোটেইকেইটা আছে। আহি পালোঁ নেশ্যনেল হাইৱে, যাম ৰঙিয়াত। ৰঙিয়াত এখন পূজা আছে। এই ধূলাৰ অৱস্থা নাই একদম। এই মাস্ক মাৰি ল'লাক, ময়ো মাস্কখন মাৰি লৈছোঁ দিয়ক, নহ'লে একদম মুখে চুখে ঘুমি একদম অৱস্থা নাই। আহি দেখোঁ ৰাস্তাৰ কাম চলি আছে। ইয়াতো ৰখালাক মানে ভালকৈ ৰখিলোঁ, মোটামুটি 45 মিনিট মান ৰখিলোঁ। দুটাই গেছি সুধিবা কি আছে কি নাই আগত। তাৰপাছত আহিবা দিলাক দক আৰু লাহে লাহে কাষেদি। এই যাওকচোন ৰাস্তা বনাই আছে, আগ চাইড বনাইছে, আগ চাইড বনোৱা নাই তাৰমানে। আহি পালোঁ, আহি পাই পেলাই দেখিলোঁ পানী তুলি আছে। ভাল টাইমতে আহি পাইছোঁ, পানী তোলাও দেখা পালোঁ একেলগে। তাৰপিছত আহিলোঁ মন্দিৰক, মহাবিষ্ণু যজ্ঞ মহোৎসৱ সোমালোঁ। তাৰপাছত তাতে জুবিন দাও আহিব বোলে। জেগাখিনি বেয়া লগা নাই, ধুনীয়া বনাইছে, ফুল চুল দি এনেকৈ। অলপমান ঘূৰি চালোঁ কি আছে কি নাই। তাৰপিছত তাতে এটা ফটো উঠা জেগা ওলাইছে, এটা ফটো উঠিলোঁ। ইয়াতে আৰু কুণ্ড জ্বলাবৰ কাৰণে সূৰ্যৰ পৰা জুই আনি আছে, তাকো অলপমান চালোঁ। কলহত কাপোৰ চাপোৰ বান্ধিব, জুই জ্বলাব নাৰিকলৰে বাকলত। ধুনীয়াকৈ চিৰি লৈছে, জুইটো উঠক। তাৰপিছত বৰমাহঁতে গেছে চাকি ধূপ দিবাক লাগি, চাকি ধূপ দি ল'লা তাতে। মই সেৱা চেৱা কৰি ল'লোঁ। তাতে দেখি দিওঁ দিয়ক মূৰ্তিটো একেলগে বিষ্ণু হাতত যি ঘূৰি আছে, অশোক চক্ৰটো, অশোক চক্ৰ নে কি বুলি কয় কমেণ্ট কৰি জনাব। সেইটো ঘূৰি আছে, সেইটো ভালকৈ চালোঁ অলপমান। তাতে মন্দিৰৰ প্ৰদক্ষিণ কৰাৰ কাৰণে চবেই তাৰমানে ৰেডি হ'ব যায় আছে। ময়ো চালোঁ আৰু আপোনালোকক কৰি খালোঁ দিয়ক, ভালকৈ চাওক আৰু হাতে হাতো কৰি লওক। মেইন মন্দিৰৰ প্ৰদক্ষিণটো চাই লওক, ধুনীয়া টাইম লেপছ কৰি দিছোঁ, ভালকৈ চাই লওক একদম। এতিয়া যাই আছে, হাতত কিবা খৰি লৈ যাই আছে, খৰি মানে একদম ডাঙৰ ডাঙৰ এই দেখছিয়ে। ইয়াতে আছে নাগৰা চলি, নাগৰা আৰম্ভ হৈছেয়ে, নাগৰা চলি আছে। মই গ'লোঁ বৰমাহঁতক মাতিব ভোগৰ কাৰণে। হিয়া মই বহিছিলোঁ ইয়াতে, ইয়াৰ পৰা উঠি লৈ গ'ল আমাক। অলপ লাজো লাগছে মানুহ মাখাৰ আগত। তাৰপৰা উঠি আনি কিনে বহিব দিছে আমাৰ তাতে বিল্ডিঙত। বিল্ডিঙৰ ওপৰত গ'লোঁ, গোটেইকেইটাই ভোগ খোৱা প্ৰায় শেষে দিওঁ। প্ৰথমতে দেখা নাই, শেষত দেখাই দিছোঁ। ভোগ চোগ খাই পেলাই আহিলোঁ হিয়া মই গাড়ীক লাগি, আৰু ঘৰত যাব লাগে না। ধুনীয়াকৈ আহিলোঁ, এখন গাড়ীখন আছে ইয়াতে, এই এখন গাড়ী য'তে থৈ গৈছিলোঁ তাতেই আছে। ভিডিঅ'টো শেষক লৈ চোৱাৰ কাৰণে থেংক ইউ।